to my channel Gitika's Vlog. মই আজি আপোনালোকক ভাঙন মাছ বনাই দেখুৱাম যেটো কচু নেকি কচুৰে বনাম যেটো কচু পানীত হয় এই কচুটোৰে মই এতিয়া ভাঙন মাছ বনাই দেখুৱাম যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলৰ যদি কোনবা নতুন হয় তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আজি এই ভাঙন মাছৰ লগত যেটো নেকি পানীত হয় যে কচুটো দীঘল দীঘল কচুটো হেতু বনাম বেলেগ এটা ৰেচিপি এটু কচু দি আৰু মই ভাঙন মাছ কিটা বনাম এয়া ফ্ৰাই পেনটো বহাই দিলো আৰু অকমান তেল দিলো কেটামান মই কালজিৰা দি দিলো এতিয়া কচুখিনি কচুখিনি সিজাই ল'ব নালাগে এনেই খাব এনেই সৰু সৰুকৈ মিহি মিহিকৈ কাটি আপোনালোকে মাছটো বনাব পাৰে এইটো ভাঙন মাছ বুলিয়ে নহয় যিকোনো মাছৰ লগত বনালেই ভাল লাগে এইটো কচু খাই কিন্তু মোৰ আজি অন্য বেলেগ মাছ নাই ভাঙন মাছ আছে সেইকাৰণে মই ভাঙন মাছৰ লগতে দেখুৱাইছোঁ খাই খুব ভাল লাগে কচুটো অকমান ভাজা হোৱাৰ পিছত মই নিমখ দি দিম এয়া মই আন্দাজমতে নিমখ দি দিলোঁ তাৰপিছত এয়া হালধি দিলোঁ এয়া দিলোঁ জিৰা পাউডাৰ আৰু এয়া ধনিয়া পাউডাৰ আৰু অকমান দিলোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ এতিয়া অকমান সময় মই ভাজিম অকমান ভাজা ভাজা হোৱালৈকে আৰু এইটো নেকি কোমল কচুটো একেবাৰে খুব বেছি সময় কৰিব নালাগে ভাজিবও নালাগে সোনকালেই হৈ যায় আপোনালোকে ট্ৰাই কৰি চাবচোন এইটো কচু যদি খোৱা নাই কোনোবাই তেতিয়াহ'লে আনি খাবচোন কচুটোৱে নখজুৱাই কিন্তু এনেটো সাধাৰণতে কচু খালে খুব খজুৱাই এইটো কচু মই সিজাইও নলওঁ পানীও পেলাই নিদিওঁ এনেকেই বনাওঁ ভাল লাগে খাই পেলাই মই এতিয়া ইয়াত পানী দি দিম অকণমান ভাজা হোৱাৰ পিছত মই পানী দি দিলোঁ ইমানখিনি দিম সিহঁতে বেছিকৈ জোল দিলে বেয়া পায় পানী দিলে বেয়া পায় সেইকাৰণে মই শুকান শুকানকৈ বনাই দিম এতিয়া এইখিনি অকণমান উতল আহিব তেতিয়া মই মাছখিনি দি দিম এতিয়া চাওকচোন মোৰ জোলখিনি উতলি আছে এতিয়া উতলিলে তাৰপিছত মই এই মাছখিনি যে ভাজি লৈছিলোঁ এতিয়া মই মাছখিনি দি দিম এয়া প্ৰায় মাছখিনি হ'বলৈ ধৰিছে অকণমান আৰু 5 মিনিট থাকিলে মাছখিনি হৈ যাব মাছখিনি হৈ গ'ল এয়া চাওকচোন কেনেকুৱা হৈছে বাৰু আপোনালোকে চাবচোন এইটো কচু আনিলে কচু দি মাছ বনাই যদি ভাল পাইছে তেতিয়াহ'লে মোক কমেণ্টত জনাব